Hi guys, welcome back to my YouTube channel. So আশা কৰিছো সকলোৱে ঠিকে আছে আৰু মই বহুত দিন ভিডিও দিব পৰা নাছিলো মোৰ প্ৰবলেম হৈছিলে সো আৰু এটো ভিডিও মানে বহুত দিনৰ আগৰ বুলিয়ে ক'ব পাৰি ৰাখ আছিল ন তেতিয়াই কৰিছিলো আৰু মোৰ এক্সাম হ'ল সো এডিটো কৰিব নাপালো ব্লগটো আপলোডো কৰিব পৰা নাছিলো সো মোৰ এক্সাম শেষ হ'ল তো মই ভাবিলো ব্লগটো এডিট কৰি প্লে আপলোডে কৰো যেহেতু কৰিছিলোৱে আৰু ভিডিওটো অকমান দীঘল হ'ব পাৰে প্লিজ স্কিপ নকৰাকৈ শেষলৈকে চাব কাৰণ মই যিবোৰ ৰাখত হৈছে গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিছো উঠাবলৈ আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু ৰাখৰ আগদিনাখন মানে মই এই ৰিং লাইটটো লৈ আহিছিলো তাকে ফিক্স কৰি আছো দুপু পালো দেখিছে আপোনালোকে আৰু তাকে মই পাৰা নাছিলো বহুত ট্ৰাই কৰি আৰু মোৰ দাদা এজনেও ঠিক কৰি দিলে আৰু প্লিজ লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু মোক বহুত আপোনালোকৰ সাপোৰ্টৰ প্ৰয়োজন হৈ আছে সো সাপোৰ্ট কৰি মোক আগুৱাই নিয়ে যেন তাই আশা ৰাখিছো আৰু এতিয়া ভিডিওটো কন্টিনিউ কৰিছো আপোনালোকে চাওক সো গাইস মই ৰিং লাইটটো ফিক্স কৰাৰ পাছত বহিলো ভাতত আৰু মই আজি খাইছো ফুলকবি ভাজি ভাত ৰাতিপুৱাই খাই লৈছো আৰু এয়া আছে তৰকাৰী তাৰপিছত মই ভাবিলো আপোনালোককো অকমানকে দেখুৱাই দিও কোনখিনিটো আছে মানে আমাৰ ঘৰৰ ওচৰতে আছে ন সো আপোনালোকক অকমানকে দেখুৱাই দিছো আৰু ইয়াত নাম গাই আছে নাম হৈ আছে আৰু মা প্ৰসাদটো দিছে আৰু এয়া প্ৰসাদ এতিয়া মই খাই আছো আৰু মই মানে বহুত ভাল পাওঁ প্ৰসাদ সো তাৰপিছত মই মেহেন্দি আঁকি দিলো আমাৰ ওচৰৰে ভণ্টি কেইজনী এইকেইজনী হৈছে মোৰ ভণ্টি আৰু দুজনীকে মই মেহেন্দি আঁকিলো তাৰপিছত মই আবেলি হ'ল আকৌ ভাত খালো ভাত খাই লৈ পেলাই গাইজ ভণ্টিক উলিয়াই দিব লাগিছো তাইক অকণমান উলিয়াই থৈ আহোঁগৈ ওচৰ ভণ্টি চ' তাইক থৈ পেলাই উলিয়াওঁগৈ তাৰপিছত আপোনালোকক লগ পাই আছো আৰু ইয়াতো দেখুৱাই দিম কি হৈ আছে কি কৰক আৰু এয়া টিকলি ভণ্টিহঁতে ৰেডি হৈ আছে লগতে বাহঁতে হেল্প কৰি দি আছে চবকে ওলোৱাবলৈ ময়ো হেল্প কৰি দিছোঁ তাৰপিছত আহি লৈ পেলাই মই ভাত খালোঁ এয়া মই মাংস দি ভাত খাইছোঁ ৰাতি তাৰপিছত মই ৰেডি হৈ ল'লোঁ আৰু এতিয়া যাওঁ আৰু এয়া মই আহি লৈ পেলাই কৃষ্ণ ৰাধাক দেখুৱাবলৈ ট্ৰাই কৰিলোঁ আৰু এয়া আমাৰ হৈছে কৃষ্ণ আৰু আমাৰ ৰাধা মোৰ ভণ্টি হয় ন চিনি পাই চ' হাই দিছে আৰু সকলোৱে ওলাই আছে আৰু এগৰাকী আমাৰ পুতনা আমাৰ ওচৰৰে হয় বা হয় আৰু আমাৰ সৰু কৃষ্ণকো দেখুৱাই আছোঁ এয়া হৈছে আমাৰ সৰু কৃষ্ণ আৰু আছে বাৰু এয়া দেখুৱাই আছোঁ এয়া আৰু আমাৰ বসুদেৱতো মোচনে বেলেগ বসুদেৱ বেলেগ ৰূপতে আছে জন্ম ধরে নেত্র নীল নীল নেত্র সরাই গোপ গোপী মিলি খবে মঙ্গল গাই ননন্দ ঘরে পূর্ণ ব্রহ্মই জন্ম ধরে নেত্র নীল নীল নেত্র সরাই গোপ গোপী মিলি কবে মঙ্গল গাই কৃষ্ণ রূপে দৈবকিত ভৈলা অবতার হে শঙ্খ চক্র গদা পদ্ম করহত মার হরি হে চাকু ধৰা চাকু কংস সোণৰি অজ্ঞান ইহৰ অষ্টমপুত্ৰে তোৰলৈ প্ৰাণ ইহার সম্পুতে
আমার প্রাণ লইব বুলি দৈব মানিত কহি আছয় ইহাকে রাখিলে আমার অবশ্যই অমঙ্গল হব জিউ পায় এ জানি রাজা তাক কাটি Hamako nispole marite sapo. Tu odhumaki saobo. Tu khulite prokito byothe himha karaha. Tuhara prana boiri ji thaito hi thaito janamot karayo. অপেক্ষা করহ ও বা কি কারণে ক্ষমাক ডাকলি সত্যরে কহ আই পথে যাওঁতে তোমাৰ পুত্ৰ উপজিলা বুলি শুনলো নাহি এইয়াই তোমাৰ পুত্ৰৰ শিশুৰ কন্দ তুহু কি কারণে ভাওনা করহ ভাওনা নকরি তোমার পুত্রকে দেখাও তুহু খনিতে অপেক্ষা করহ সুন্দর বালক তুহু খনিতে অপেক্ষা করহ সুন্দর বালক
ତାହାରି ଆଶୀର୍ବାଦେ ଆମକୁଲାର ଜୀବନ ପାଇଲୁ। ଏବେ ସତରେ ଗୃହେ ସୁନ୍ଦର ରହ ଦେଖ ওহি হলে আছিল দুষ্টৰ সাৰ দুষ্টৰ দম্ভিয়া
কি নিমিত্তে নহয় হে কৃষ্ণ তহুকি নিদাৰুণ পুৰুষ ভূমি চলো মই জীৱন্ত মানস চলিব নোৱাৰো মই আৰু এক ভৰি অন্ধে কৃষ্ণ 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 চ' গাইজ ৰাখৰ পৰা মই আহিলোঁ আৰু আজি ভিডিঅ' ইমানেই আছিলে চ' বাই গাইজ নেক্সট ব্লগত পাম